কাজি আৰু নিচিনা একদম কৰি উমলে দিছি গৰাক লগিনি একেবাৰে এনে ট্ৰেক্টৰৰ লাইখান কৰি দিছি এনে জাহাজী ৰাখা একেবাৰে শাল গছৰ যেন ডাল এই দুটা একেবাৰে সেই জেচিবিৰ এই খাংচ সেই বিক্ৰী দিয়া ধৰবাৰ দিব পৰিধান হাতে ধৰা খাই ৰহন মুখে যায় যেন জমকাল হাতত এখন ভাই কবার উপায় নাই আর আয়ো হুনা নাই কেবল সত্যি কপা দিছি কই আছে কি হল বাবু চিন্তা করে মনে মনে ওই কি হলে ও এই হরে শব্দ নীতি না এটা কাম কর ও ভাই এই সাঙ্গে একজন নহয় দুজন নহয় তিনজন গতিকে পুৰোহিত জ্যোতিষী তাতে চাইছি সকলে কৈছে যে যোৱা বাটত কোনো বাধা বিঘিনি নাই কোনো যোগিনী দেখা দিছি যোগিনী চাইছি ও এটা কাম কর যোগিনী চাইছি ওই মায়া কৰি এটা যোগিনীৰ ভেট ধৰ আইও যোগিনীৰ ভেট ধৰি লক্ষীদাৰৰ আগত দেখা দি যোগিনী দেখিলে সান্দৰ মনটো কেনেকুৱা হয় আমি অলপ পৰীক্ষা কৰিম প্ৰমাণ চাবি তুই ধ্যান সামতৰ মতে ধ্যান দেখান কৰিছ সান্দৰ আৰু হেডাল জনি কি ও তাৰ চিন্তা কৰা নালগে একদল ডাঙা হেনতল তাতে নাকি যাওলে কোলকে গুছি দেৰি নকৰ বাপ হয়তো কি মোৰ কোন জবৰনে উপৰ খাব নিয়ে তোৰ উপৰ খাব যোগিনীর ভেট ধরে
লক্ষ্য কৰি অজাই আহিব ৰখি আছো অকস্মাত লক্ষ্য কৰিলো সেই বাটতো ঢকনা বাৰা এখন আছে অজাহাৰ ঢকনা বাৰাৰ সিফালৰ পৰাটো সেই ফুটা এটা কৰছি অজেনি ওলাই আহিছি ওলাই আহিটো কথা নাই বাৰ্তা নাই আহি বাপু ইমান থৌগা ডাইনা বালি দেখাই আছে আগত যে গম কালি মই ডাইনা বালি গম নাপাওঁ আমি ইমান সুন্দৰ ল'ৰা এটা বেছি তথাপিও নহৈ মগলবিন আৰু হাত নিজৰটো যিমান ভাল হওক তথাপি বহিয়া আনৰটোহে ভাল এই তিনিটা গুচি গেল পদ্মিনী যদিও এই নাৰীবিলাকক চাৰিটা ভাগত ভাগ কৰা হৈছে উত্তম হৈছে শেষত অৰ্থাৎ পদ্মিনী নাৰী এই পদ্মিনী নাৰী পদ্মিনী নাৰীৰ ভাৱ চিন্তাবিলাক কেনেহেন বা কেনেকুৱা লক্ষণ চকু নাজৈ নিজৰ যিখিনি আছে সেইখিনিয়ে বহুত নিজৰ স্বামীটো খৰাই হওক লাগে কাণা হওক ফুটাই হওক ববাই হওক বেঙাই হওক সদায় সেই স্বামীৰ চৰণে চিন্তা কৰে কইনাৰ মুখৰ গাখীৰ হেন বৰ হওক চলি হওক নাচি মাটি কিনছি কোনো দিনে চকু চিন্তা নাজৈ কৰিব হয়তে তাহাৰ হৈছে ভগৱানে যদি দিয়ে এইখিনিতে হ'ব আগে বিল্ডিং বানছি চিন্তা কৰা নাই হ'ব দে প্লাষ্টিকত তলত থাকবা পাৰিলে হ'ব মাত্ৰ এই সৎ চিন্তা সৎভাৱে ভগৱানক পাই থাকিলে হয় এনেকে জীৱনটো পাৰ কৰিব পাৰিলে এইবিলাক কথা পদ্মিনী নাৰীৰ লক্ষণ গতিকে এই তিৰোতাবিলাকে যি গতিকে প্ৰত্যেকে নিজ নিজ স্বামীৰ চৰণ চিন্তা কৰিয়ে স্বামীৰ কথা কৈ ইটোই সিটোৰ কথা কৈ সিটোই সিটোৰ কথা কৈ দৰা চাবা আহিছি একজনে আৰু মাত দি কয় কি বুলি কয় কি কয় আৰু একো আই স্বামী গতিকে বিয়াত দৰা যদি দেখা পায় বহুত বোলে পাপ কাটা যায় ভাবিছিলো এই বিয়াত দৰা চাই ময়ো পাপ কাটি গতিকে মুখতে মাৰাৰ কথা কৈছা না তেতিয়াহ'লে হিচানে যদি মোক মাৰা ময়ো বিহাত দিলো ঠিক আছে মোক মাৰাৰ কথা কৈছা নহয়
এই ঠাই নাই তাতে নাই যোগিনী সান্দৈ বোলে হৰদিতে চলা হলো গতিকে যোগিনী নাই মানে আমাৰ যাত্ৰা হ'ব পৰা নাই ভয় নকৰবি চিন্তা নকৰবি এইবিলাক কানি বেং খাই দি বসে আচলতে আচল যোগিনী নহয় একো কৰিব নোৱাৰে কাম যা হয় কথা তোমালোকে চিন্তা নকৰিবা মাত্ৰ হৈছে পদ্মাৰ মায়া গতিকে পদ্মাই আমাক জঞ্জাল আৰু এই কালি যদি মই লগ পালো হয় হাৰি দিলো হয় মই গতিকে চুলি কাটি খামালি সোণৰ ভটা দি আইৰে হাই গতিকে কালিক মই লগ নাপালো এনেকুৱা কলা হলকে গৈ আছে ছয়গাঁও চেৰাই পাৰিলা নগৰ উজানি ছয়গাঁও পাৰ হৈ উজানি নগৰ সোমাব লাগে বহুত জেগা ঘূৰি নৈ ঘাট দে বুলি
তুলসী তলতে চাকি গজলা সেইটো নহয় ভেটিটো ভাল ধৰণে জোখমাখ কৰি লৈছি লেবেল কৰি লৈছি যে অস্তা ধাতু দিয়া ঘৰ গাঠে অতি মনোহৰ শিথাগত বান্ধিলা সুন্দৰ বৰা বৰা লোহাৰ পাতি অম্বৰে লগাইলা চৰ্দি চাৰি চাল বান্ধি দে সুন্দৰ যে কি হ'ল এই ঘৰটো তৈয়াৰ কৰিছিল অস্ত্ৰ ধাতু অৰ্থাৎ 8 ধাতুৰে ঘৰটো তৈয়াৰ কৰিছিল ঠিক কাঠৰ কাম নাই কাঠৰ লেঠাই নাই লেঠাই নাই আমাৰ মানুহে চকীবিলাক দিয়ে কিহৰ কাঠৰ সেই মেৰ ঘৰৰ চকী আছিল এই লোহাৰে ডাঙৰ ডাঙৰ লোহাৰ পাতি দিছে পাতি যে চোৱা মেৰ ঘৰৰ দৰ্জা হিচাপত দিছিল কি কুঞ্জৰ কটা দিলা মেৰা হুবা দিলা পূৰ্ব মুখে ৰাখি দুৱাৰ যে মেৰ ঘৰৰ দৰ্জাখন আছিল আঠিৰি দাঁতো আৰু খিলাবিলাক আছিল অভাৱ আছে গতিকে দক্ষিণ মানি কৰিবলৈ যাওঁতে মূলাৰ সলনি হাতীৰ দাঁত আছে অসুবিধা একো নাই আৰু সেই ঘৰত এখন দুৱাৰ ৰাখিছিল ঘৰটো তৈয়াৰ কৰিব সময় দিছিল 24 ঘণ্টা কিন্তু 6 সপ্তাহ মিস্ত্ৰী কৰিছে 24 ঘণ্টাৰ কাম 18 ঘণ্টা 6 ঘণ্টা হাতৰ সময় যায় কিন্তু দেখা ঠিক আছে কৰ্মচাৰীবিলাকৰ আমি ঘৰা ঘৰে গুচি যাম কি কৰিলে এই বুলি বাকী কৰ্মচাৰীবিলাক থকাৰ কাৰণে এখন ধুনীয়াকে তিৰিপাল পাৰি দিছিল এই যে মিস্ত্ৰীবিলাক থকাৰ কাৰণে ঘৰ তৈয়াৰ কৰি যে তাত থাকিল গোটেই 1599 জন থাকিল তাতে সেই ত্ৰিপালত আৰু একজনটো ক'ত গেল হেডমিস্ত্ৰী কৰ্মচাৰীৰ লগত নাথাকে নেকি হেডমিস্ত্ৰী কোৱালিটি বেলে ও কৰ্মচাৰী বিলাকে খাই গেলা আৰু হেডমিস্ত্ৰী খাই লাল পাছত আনিব বাবা লাগে হেডৰ স্পেশালি ৰেলে দুনিয়াকে এটা সৰুবে আনদিনে এই সমস্ত কথাখিনি গম পাইছে বিৰাজা কান্দাই নেতাই লোক হেও মাৰি লাই মই শান্ত দুইমা মৰণ নহয় কি কথা জানছি ও কি কথা এই কথা আমাৰ বুনি কথাটো গম পোৱা নাই এই ঘৰটো এনে কৈ থাকে বিয়া ৰাতি দিনাখন তুমি দৰা মইনাই মেৰ ঘৰত ঘুমাই থয় আৰু এই আমাৰ পদ্মাত নাগে মেৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব নোৱাৰে এই কথাই পদ্মাই কথাটো গম পোৱা নাই এই যদি মই দিহাটো লাগে নিদিও তেতিয়া হলে কথাটো বৰ ডাঙৰ ঘটনা হ'ব এই বুলি নেতাই যায় এতিয়া পদ্মা ঐ এনে ধৰণে আৰু প্ৰাণ কলিয়া হেলো মৰে আজি
জানে